এতিয়া যাব ওলাইছোঁ আৰু বাইক ষ্টাৰ্ট দিলে এতিয়া মই গৈছোঁ হাইৱে পাম আৰু হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা হাইৱে পাৰ হৈ জালুকবাৰী পাই গ'লোঁ ইমান গৰম লাগিছে এতিয়া আইচক্ৰীম খাম চাওঁ দেখিছোন ক'ত পাওঁ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে বিচাৰি বিচাৰি পাই গ'লোঁ ইমান গৰম লাগিছিলে আইচক্ৰীমটো একদম খাবই লাগিব আৰু আমি ক'ত আছোঁ জানেনে আমাৰ সকলোৰে প্ৰিয় গুৱাহাটী ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত এয়া গুৱাহাটী ইউনিভাৰ্চিটি মই ইয়াতেই পঢ়িছোঁ আৰু বহুতেই ইয়াতেই পঢ়িছে সকলোৱে জানে আৰু হৃদয়ৰে হাসানা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসানা এইবিলাক খাই উঠি বাছত উঠিলোঁ এতিয়া 6:30লৈ যাত্ৰা আৰু পাই গ'লোঁ মোৰ পিজি এতিয়া পিজি পালোঁ মনটো বেয়া লাগিছে চাওঁ আৰু উপায়তো নাই পঢ়িব আহিছোঁ যাতে থাকিবই লাগিব আৰু লগৰবিলাক আছেনে মই নাজানো কাকো কল কৰা নাই মেছেজ কৰা নাই চাই লওঁ এতিয়া পাই গ'লোঁ পিজি পালোঁ আহি পালোঁ বিৰাট ভাগৰ লাগি আছে আহি কেনে অলপ কাপোৰ ধুলোঁ আৰু ইমান বেছি গৰম লাগিছে আজি একদম মানে কি ক'ম আৰু এতিয়া ভাত খালোঁ ৰেষ্ট ল'ম চাই থাকক আপোনালোকে হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মই ৰাতিপুৱা জল্দি আজি শুই উঠিলোঁ যিহেতু ক্লাছ আছে সেইটো কাৰণে এতিয়া গা পা ধুলোঁ কলেজেও ৰেডি হৈ যাম আৰু আপোনালোকে কি কৰি আছে জনাব আপোনালোকক দেখাই আছোঁ যে মোৰ দাদাৰ বিয়া আছিলে যিহেতু ক্লাছ আছে মই সেইকাৰণে দাদাৰ বিয়া ৰিচিপশ্যনৰ দিনাই ঘৰলৈ গুচি আহিলোঁ এতিয়া আহিছোঁ যাতে ক্লাছটো যাবই লাগিব ন ভাত দিছে ভাত খাম তাৰপিছত কলেজলৈ যাম আশা কৰোঁ আপোনালোকক কিছুমান কলেজৰ মুহূৰ্ত সুবিধা পাম আপোনালোকেতো জানেই আজি 8 মাৰ্চ মানে আন্তৰ্জাতিক নাৰী দিৱস সেইকাৰণে সকলোৰে নাৰী দিৱসৰ অশেষ শুভেচ্ছা থাকিল আশা কৰোঁ সকলোৰে দিনবোৰ ভালৰ হওক আৰু আজি আমাৰ কলেজতো নাৰী দিৱস উপলক্ষে কিছুমান মানে প্ৰগ্ৰেম মানে পাতিছে আশা কৰোঁ আপোনালোকক দেখাব পাৰিম আপোনালোকে নিশ্চয় চাই ভাল পাব ৰেডি কলেজলৈ যাবলৈ আজি যিহেতু ওমেন্স ডে অলপমান সাজি কাচি ওলাইছোঁ আৰু পাই গ'লোঁ কলেজ দেখিছেনে আজি ৰ'দটো ইমান বেয়াকৈ ওলাইছে হ'লেও কলেজলৈতো আহিবই লাগিব ন ক্লাছ কৰিবই লাগিব আৰু এইখন আমাৰ কলেজ মই পঢ়ি আছোঁ য'ত আৰু কলেজখনৰ ওচৰত দেখিছেনে ধুনীয়া এটা পৰিৱেশ পূৰা মুকলি পথাৰ ধুনীয়া বতাহ মাৰি থাকে যি হওক বাৰু আজি আপোনালোকক মোৰ কলেজত অনুষ্ঠিত হোৱা নাৰী দিৱস উপলক্ষে হোৱা অনুষ্ঠানটো দেখাম আপোনালোকে চাই নিশ্চয় ভালেই পাব
আৰু ইয়াৰ লগতে মই মোৰ আজি ভিডিঅ'টো শেষ কৰিলোঁ এই ধুনীয়া ফুলি থকা ফুলজোপাৰ দৰে যেন সকলোৰে জীৱনটো ধুনীয়া হয় আৰু সুগন্ধময় হয় আৰু পুনৰবাৰ মোৰ ফালৰ পৰা নাৰী দিৱস উপলক্ষে শুভকামনা জনালোঁ হেপী ইণ্টাৰনেশ্যনেল উমেন্স ডে আৰু এয়া মই আপোনালোকক আমাৰ কলেজত অনুষ্ঠিত হোৱা নাৰী দিৱস উপলক্ষে কিছু মুহূৰ্ত আপোনালোকৰ আগত দেখুৱালোঁ আশা কৰোঁ আপোনালোকে চাই ভালেই পাব কিন্তু মোৰ ভিডিঅ'টো হয়তো আপলোড দিওঁতে কিছু পলম হ'ব পাৰে ইয়াৰ কাৰণে যেন আপোনালোকে মোক বেয়া নাপায় আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই